হেল্ল' এখন বাকী ৰাইজ কি খবৰ? আশা কৰোঁ চবৰে ভালে আছে। নেটফ্লিক্সত নতুন এটা চিৰিজ আহিলে IC814 দ্য কান্দাহাৰ হাইজেক। মানে এইটো কেতিয়া কেতিয়া ৰিলিজ হ'ল কোনো গমেই নাপায়। মানে বহুত কণ্ট্ৰভাৰ্চিয়েল হয় তো সেইকাৰণে। বাকী বলক এই চিৰিজটো ৰিভিউ কৰোঁ কেনেকুৱা আছে। চিৰিজটো আপোনাৰ একদম ষ্টাৰ্টিং প্ৰথম এপিছডৰ পৰা একদম পুৰা মেইন যিটো ৱৰ্ড হাইজেকত মানে কেনেকুৱা কি হয় ডাইৰেক্ট সেইটোত আৰম্ভ হৈ যায়। চিৰিজটোৰ ষ্টৰি গম পাই হাইজেক শব্দ ধৰিলে কি হ'ব আৰু প্লেন এটা কেনেকুৱা হাইজেক, বাট এইটো 1999 যোনটো বেষ্ট অন ট্ৰু ষ্টৰি চিৰিজটো হয়। চ' সেইটো তাৰ পুৰা ভিতৰলৈকে মানে দেখাব বিচাৰিছে। বাকী চিৰিজটোত অলপ পজিটিভ আৰু নেগেটিভৰ কথা কম। চিৰিজটো মানে মেইন পজিটিভ হৈ গ'ল ইয়াৰ এক্টাৰ্ছকেইটা, যোনে কাষ্টিং ডাইৰেক্টৰ হয় সি এক নম্বৰ কাষ্টিং কৰিছে কৈছোঁ নহয়। মানে ইয়াত নছিৰুদ্দিন শ্বাহ, বিজয় বাৰ্মা আৰু এক্সেট্ৰা ইমান ভাল ভাল এক্টাৰ আছিলে মানে কাষ্টিং কৰিছে, অকল সিহঁতিয়ে যি মানে ভাল লাগিছে। ঠিক আছে, বাকী মানে ডাইৰেক্ট নেগেটিভে কৈছোঁ আৰু চিৰিজটো নেগেটিভ কিয় কৈছোঁ, পুৱাৰ স্ক্ৰীন প্লে আছে চিৰিজটোত। মানে বহুত ধুনীয়াকে দেখাব পাৰিলে হয় ভিতৰীয়া আৰু মানে স্ক্ৰীন প্লে সেইবোৰ ভেৰি পুৱাৰ স্ক্ৰীন প্লে। মানে গোটেই স্ক্ৰীন প্লেটোৰ কাৰণে মানে চিৰিজটো মানে কিবা এটা চিজিল নালাগে, চব খেলি মেলি লাগে। চ' মানে আৰু এই চিৰিজটো এনেকুৱা হৈ গ'ল যোনে মানে আগতে হাইজেক টাইপ মানে চিৰিজ নাই চোৱা হ'ব পাৰে এইটো মানে বেষ্ট অন ট্ৰু ষ্টৰি হয়, বাট যোনে যোনে মানে হাইজেক টাইপ চিৰিজ নাই কৰা সিহঁতি কিন্তু চাই ভাল পাব। বাকী মোৰ নিচিনা মানুহ মানে মইতো ইমানে মুভি চিৰিজ চাই থাকোঁ, মানে সেইকাৰণে মই এটা চিৰিজ লগত কম্পেয়াৰ কৰিম। হলিউডৰ হয়, ডাইৰেক্ট সেইটো হাইজেক বুলি হয়। ইড্ৰিছ এলবা আছে এপল TV প্লাছত। সেইটো চিৰিজটো আৰু এইটো চিৰিজৰ যদি আপোনালোকে কম্পেৰিজন কৰিলে নিজে গম পাই যাব মানে ড্ৰবেক্স কেইটা কি। এইটো নাই কোৱা যে মানে এইটো বলিউড হয় কাৰণে মই হেৰি কৰিছোঁ, নহয়, কিছুমান ফ্লজ আছে যিটো কাৰণে চিৰিজটো অলপ মাইনাছ পইণ্ট দিছোঁ। বাকী আপোনালোকে যোনে যোনে হাইজেক টাইপ চিৰিজ যদি নাই চোৱা এইটো চাব পাৰে, ঠিক আছে। বাকী চিৰিজটো এটা এটা এপিছড 30-40 মিনিটছৰ হয়, উইথ 6 এপিছড নেটফ্লিক্সত চাবলৈ পাই যাব। তো আপোনাৰ থাৰ্ছডে ৰিলিজ হৈছিলে। চ' সিমানেই আৰু। বাকী মোৰ এই ৰিভিউটোৰ লগত যদি চিৰিজটো আপোনালোকে চাই যদি মোৰ ৰিভিউটো মেচ কৰে তেন্তে কমেণ্টছত জনাব, আৰু এই চেনেলটোক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব। আৰু থেংক ইউ ফৰ দ্য 1 মিলিয়ন ভিউজ আৰু ছাবস্ক্ৰাইবাৰবোৰ পাই আছোঁ। চ' সকলোকে বহুত ধন্যবাদ, ভাল পাইছোঁ যে চবে মোৰ মানে চাইছে মোৰ ভিডিঅ'ছবোৰ আৰু মোক মৰম দি আছে। চ' নেক্সট ভিডিঅ'লৈকে ৰৈ থাকক, তেতিয়ালৈকে বাই, লাভ ইউ, টেক কেয়াৰ।